8টা পয়েন্ট দাঙি ধৰিবলৈ আহিছো সো সাকসেস হোৱাৰ কিছুমান পয়েন্ট আছে সেই পয়েন্ট এটা আজি আপোনালোকৰ সন্মুখলৈ আহিছো সো আপোনালোকে যদি চাইকেনে ভাল লাগে মোৰ ভিডিওটো লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব এন্ড লগতে ফলো কৰি দিব সো আপোনালোকে সহায় কৰিলে আপোনালোকৰ সহায়ৰে যাতে মই আগবাঢ়ি যাব পাৰো তাৰে কামনা কৰি আজি ভিডিওটো ষ্টাৰ্ট কৰিছো বন্ধুসকল সব প্ৰথম পয়েন্টটো হল হ্যাভ এ গ্ৰেট এটিটিউড সো আমি যিকোনো এটা কাম কৰিবলৈ হলে মহান চিন্তাধাৰা লৈ কাম কিমান কৰিব লাগিব এই যে আজি স্কুলত পঢ়িলে হওক এই যে যিকোনো এটা বিজনেস কৰিলে হওক বা যিকোনো বিজনেস কৰিলে হল আমি যদি প্ৰথমতে যদি আমি কামটো যদি মনোযোগেৰে নকৰো বা মহান চিন্তাধাৰা ৰাখি আমি কামটো নকৰো তেতিয়া আমি সেই কামটো কেতিয়াও সাকসেস হ'ব নোৱাৰিম কাৰণ ধৰক আজি যদি মই যদি কিবা এটা জায়গা যদি আমি বিজনেস কৰিবলৈ যাও সেই বিজনেসটো কৰাৰ সময়ত যদি আমি সেই বিজনেসটো বাদ দি কেনে বেলেগেটা লাগা যদি মই গুছি যাও তেতিয়া আমি সেই কামটো কেতিয়াও সাকসেস হ'ব নোৱাৰিম গতিকে সেই কাৰণে যিকোনো কাম কৰাৰ আগতে আমি কি কৰিব লাগিব নিজকে মানে পারফেক্ট কৰিব লাগিব পারফেক্ট কৰিলেহে আমি সেই কামটোত নিশ্চয় মানে আগবাঢ়ি যাব পাৰিম আৰু সদায় আমি কি কৰিব লাগিব মানে এটিটিউড মানে মহান চিন্তাধাৰা ৰাখিব লাগিব গতিকে আমি যিকোনো কামত আমি সাকসেসফুল হ'বলৈ হলে আমি ডাঙৰ ডাঙৰ মানুহৰ নিচিনা কি কৰিব লাগিব আমি মহান চিন্তাধাৰাটো ভিতৰত ৰাখিব লাগিব অকল আমি ৰাখিলেও নহব সব মনোযোগেৰে কামটো কৰিব লাগিব এই যে আমি যদি এটা কামত যাই কিনে এবাৰ দুবাৰ তিনবাৰ চেষ্টা কৰাৰ পিছত যদি কামটো আমি হাৰ মানি দিও তেতিয়া হলে আমি সেই কামটোত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম গতিকে আমি সেই কামটো নিশ্চয় এবাৰ নহয় দুবাৰ নহয় 100 বাৰ হলো আমি চেষ্টা কৰি সেই কামটো আগুৱাই যাব লাগিব তেতিয়াহে আমি সেই কামটোত নিশ্চয় সাকসেস হ'ব নাইবা উপনীত হ'ব পাৰিম তো 2 নম্বৰ পয়েন্টটো আমাৰ আছে বিয়ন্ড টাইম আমি যিকোনো কাম কৰাৰ আগতে আমি কি কৰিব লাগিব সেই কামটো ষ্টাৰ্টৰ পৰা আমি বিয়ন্ড টাইম ফলো কৰিব লাগিব এই যে আমি একটা দোকানে হক আমি একটা দোকান করার পিছত যদি আমি দোকানটো যদি 7টা বজাত পিছত যদি খুলো 8টাত খুলো 8টাত খুলি কেনে যদি আমি 9টাত বন্ধ কৰি দিও সেই দোকানটো আমি কি হ'ব নোৱাৰিম আমি সাকসেস হ'ব নোৱাৰিম এই যে দোকান এটা আমি একদম সময়ৰ পৰা একদম মোটামুটি আমরা 6টাৰ পৰা ইফালে 10টা লৈকে নাইবা আপোনাৰ 2টাৰ পৰা 6টা লৈকে এনেকে সময়ত এটা লিমিট মানে যেনেকৈ আমি এটা হাজিৰা কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব মিনিমাম এটা ডিউটি যেনেকৈ ধৰক 7 ঘন্টা বা 8 ঘন্টা এটা ডিউটি থাকে আমি সেই ডিউটি কৰিব লাগিব সেম তেনেকৈ আমাৰ কি কৰিব দোকান এটা কৰিলে আমাৰ নিশ্চয় এটা লিমিট ডিউটি কৰিব লাগিব সেই ডিউটি কৰিলেহে আমি সেই দোকানটো আমি নিশ্চয় সাকসেস হ'ব পাৰিম গতিকে সেই কাৰণে কৈছো যে বিয়ন্ড টাইম ফলো কৰিব লাগিব এই যে আমি স্কুলত আজি যদি আমাৰ এক্সাম এটা আছে গতিকে এক্সামটো আছে আমি 9টা বজাৰ পৰা যদি আমি 10টা বজাত যাওঁ তেতিয়া আমি এক্সামটো দিব পাৰিম নেকি বন্ধুসকল নোৱাৰিম গতিকে সেই কাৰণে কৈছো আমি যিকোনো কামটো আমি বিয়ন্ড টাইম ফলো কৰিব লাগিব এই যে আমি যদি ট্ৰেইনৰ ক্ষেত্ৰতে কওঁ বা এৰোপ্লেনৰ ক্ষেত্ৰতে কওঁ যদি আমি আজি গুৱাহাটীৰ পৰা মুম্বাইলৈ যাব খোজো তেতিয়াহ'লে যদি আমি আমাৰ প্লেনটো যদি আমাৰ সন্ধিয়া 6টা মান বজাত আছে তাত যদি আমি 6টা 6:30 যাই পাওঁ তেতিয়া আমি নিশ্চয় কেতিয়াও সেই মুম্বাইলৈ আমি যাব নোৱাৰিম কাৰণ আমি সদায় বিয়ন্ড টাইম ফলো কৰিলেহে আমি সেই জায়গাটোত যাই পাম আমাৰ কমসে কম আধা ঘন্টা 1 ঘন্টা আগত যাই এই জায়গাখিনি পাব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম নিশ্চয় আমি সময়মতে আমি যাব পাৰিম আমাৰ 3 নম্বৰ পয়েন্টটো কি আছিল বি প্ৰিপেয়াৰ্ড যেনেকৈ আমাৰ মেন্টাল এণ্ড ফিজিক্যালি আমি দুটা কি কৰিব লাগিব মানে ভালকৈ ৰাখিব লাগিব যে ধৰক আজি আমাৰ এটা ইন্টাৰভিউ আছে আজি আমি গুৱাহাটীৰ পৰা অৰুণাচললৈ ইন্টাৰভিউ দিবলৈ যাম সো সেই ইন্টাৰভিউ দিয়াৰ আগতে আমি কি কৰিব লাগিব মেন্টাল এণ্ড ফিজিক্যালি দুটা আমি ভালকৈ ৰাখিব লাগিব যদি আমি বেমাৰ হৈ ঘৰত বহি থাকো তেতিয়া আমি কি কৰিব নোৱাৰিম সেই ইন্টাৰভিউখন আমি সময়মতে যাই কেনে দিব নোৱাৰিম সেই কাৰণে কৈছো যে আমি মেন্টাল এণ্ড ফিজিক্যালি দুটা আমি ভালকৈ ৰাখিব লাগিব 4 নম্বৰ পয়েন্টত আছে ওয়ার্ক এ ফুল 8 আওয়ার্স ঠিক সম্পূৰ্ণৰূপে 8 ঘণ্টা কাম কৰিব লাগিব আমি যেনেকুৱা ধৰক আজি আমি এটা হাজিৰা কৰিবলৈ যোৱাৰ পিছত যদি আমি 1 ঘণ্টা কাম কৰি কিনে গুছি আহো তেতিয়াহ'লে আমাৰ তেতিয়াও কি নকৰিব হাজিৰাখিনি নিদিব গতিকে সেই কাৰণে আমি কি কৰিব লাগিব সম্পূৰ্ণৰূপে 8 ঘণ্টা ডিউটি কৰাৰ পিছতে আমাক কি কৰিব মালিকটোৱে আমাক হাজিৰাখন দিব সেম তেনেকুৱা আমি যিকোনো কাম এটা কৰিলে যেনেকুৱা ধৰক আমি স্কুলত যোৱাৰ পিছত যদি আমি এটা ক্লাছ কৰি ঘৰত গুছি আহো তেতিয়াহ'লে আমাক কি নহ'ব আমি সেই ক্লাছটো ভালকৈ শিকিব নোৱাৰিম বা আমাৰ পঢ়াটো ইমান এটা ভাল নহ'ব গতিকে আমি সম্পূৰ্ণ ক্লাছখিনি আমি কৰি কিনে ঘৰত আহিব লাগিব 5 নম্বৰ পয়েন্ট আমাৰ কি আছিল ওয়ার্ক দা টেৰিটৰি কাৰেক্টলি আমি যিকোনো কাম এটা কৰিবলৈ গ'লে আমি এটা ঠাইত থাকি কাম কৰিব লাগিব আমি সেই কামটো এৰি কিনে যদি বেলেগ এটা কামত গুছি যাওঁ তেতিয়াহ'লে আমাৰ কামটো কি নহ'ব আমি আগুৱাই যাব নোৱাৰিম গতিকে আমি সেই কাৰণে কৈছে যে ওয়ার্ক দা টেৰিটৰি কাৰেক্টলি আমি এখন ঠাইত থাকি আমি ভালদৰে কামখিনি কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম সেই কামটোত নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম 6 নম্বৰ পয়েন্টটো আছিল আমাৰ protect your attitude
মানে চিন্তাধাৰা নিয়ন্ত্ৰণ কৰা বা সংৰক্ষণ কৰা। গতিকে আমি যিকোনো কামত যোৱাৰ পিছত যদি নিজকে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰো, কণ্ট্ৰলত ৰাখিব নোৱাৰো, তেতিয়াহ'লে আমি সেই কামটোত আগুৱাই যাব নোৱাৰিম। গতিকে সেইকাৰণে কৈছো যে নিজকে আগতে নিয়ন্ত্ৰণ কৰিব লাগিব, কণ্ট্ৰল কৰিব লাগিব, তেতিয়াহে আমি সেই কামটোত আগুৱাই যাব পাৰিম। আমাৰ 7 নম্বৰ পইণ্ট আছিলে নো হোৱাই ইউ আৰ হিয়াৰ এণ্ড হোৱাট ইউ আৰ ডুইং। জানা তুমি ইয়াত কিয় আহিছা আৰু কি কৰি আছা। যেনেকুৱা ধৰক আমি আজি এটা ট্ৰেইনিং কৰি আছো, চ' সেই ট্ৰেইনিংখিনি কৰাৰ সময়তে যদি আমি ভালকে ট্ৰেইনিং নকৰোঁ, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম, আগুৱাই যাব নোৱাৰিম। গতিকে আমি সেই ট্ৰেইনিঙত যোৱাৰ পিছতে আমি ভালকে নিজকে ট্ৰেইনিং কৰিব লাগিব, নিজকে শিক্ষা ল'ব লাগিব, তেতিয়া আমি সেই ট্ৰেইনিঙত আমি কি কৰিব পাৰিম, ছাকচেছফুল হ'ব পাৰিম। গতিকে আমি ভালকে ট্ৰেইনিংখিনি কৰিব লাগিব। 8 নম্বৰ পইণ্টটো আছিলে আমাৰ টেক কণ্ট্ৰল, মানে নিজকে নিয়ন্ত্ৰণ কৰা। আমি যিকোনো ক্ষেত্ৰত যাই যদি আমি নিজকে লোভ কৰি থাকোঁ, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম, সেই কামটোত আগুৱাই যাব নোৱাৰিম। গতিকে আমাৰ কি কৰিব লাগিব, লোভ বস্তুটো আমি এৰিব লাগিব। সেই যেতিয়া আমি লোভটো এৰিব পাৰিম, লোভটো এৰি কেনে আমি ছিনিয়ৰৰ কথা শুনি কেনে, ডাঙৰ মানুহৰ কথাবিলাক শুনি কেনে যদি আমি আগুৱাই যাব পাৰোঁ, তেতিয়াহে আমি সেই কামটোত ছাকচেছ হ'ব পাৰিম। গতিকে বন্ধুসকল, আপোনালোকে কি কৰিব, যিকোনো বিজনেছ এটা কৰিলে আপুনি সদায় ডাঙৰক সন্মান কৰিব, সন্মান কৰি আপুনি লাহে লাহে আগুৱাই যাব। আৰু ছিনিয়ৰে কিবা এটা পৰামৰ্শ দিলে আপুনি সেই ছিনিয়ৰৰ পৰামৰ্শখিনি শুনিব। শুনাৰ পিছত আপুনি সেই ছিনিয়ৰৰ চেম কামখিনি আপুনি নকল কৰিব লাগিব, নকল কৰি শুনি কেনে আপুনি আগুৱাই যাব লাগিব। তেতিয়াহে আপুনি যিকোনো কামত আপুনি আগবাঢ়ি যাব পাৰিব।